Hello everyone, welcome back to my channel. আজি এটি নতুন ব্লগ লৈ পুনৰ আহিলো আপোনালোকৰ ওচৰলৈ। মই আৰু মানস যাব ওলাইছো গণেশগুৰি। আসলতে মোৰ মায়ে কিবা এটা বস্তু আনিব দিছে। অহা কালি মোৰ ভতিজি ছোৱালীজনী জন্মদিন, সৰু দাদাৰ ছোৱালীজনী, সেইবাবে জন্মদিনৰ কিবা কিবি আয়োজন কৰিছে মায়ে আৰু মোকো ইনভাইট কৰিছে। কালি যাব লাগিব বাৰ্থডে পাৰ্টি খাবলে আৰু তাইৰ বাৰ্থডে কাৰণে মই ভাবিছো বাৰ্থডে কেকটো অৰ্ডাৰ কৰিম। 1 কেজিৰ এটা কেক লৈ যাম তাইৰ কাৰণে আৰু প্ৰত্যেকবাৰ ড্ৰেছ দিও কিবা দিও, এইবাৰ অলপ কেকে দিও আৰু ভাবিছো সেই কাৰণে এতিয়া কেকটো অৰ্ডাৰ কৰিব যাও আৰু মায়ে এটা বস্তু আনিব দিছে, ডাইনিংৰ কিবা মেট এখন, হেখনো লব লাগে। সেই কাৰণে আমি এতিয়া যাব লাইছো দৌৰাদৌৰিকে, কাৰণ অহা কালিটো ৰাতিপুৱা টাইম নহবই, ৰাতিপুৱা মানে আমি আহিলো 7 হেভেন হাটিকাও ৰোডতে আছে, তাতে কেকটো অৰ্ডাৰ কৰিলো আৰু ইমান ঠাণ্ডাত ওলাই আহিলে কিবা এটা নাখালে ভাল নালাগে, সেই কাৰণে আমি গৰম গৰম পুৰা ফ্ৰাইড মমো খালো। গুড মৰ্নিং, আমি এতিয়া যাব ওলালো মাহঁতৰ তাত। আসলতে বাৰ্থডে পাৰ্টি আছে ইভিনিং, কিন্তু মা অলপ সোনকালে যাব দিছে, অকমান হেল্প কৰি দিব পাৰিম মই আৰু দিদি মিলি পেলাই, সেইবাবে এতিয়া যাওঁ। ৰাতিপুৱাৰ পৰা একেবাৰে আজৰি হ'ব নোৱাৰি, ইমান কাম বঢ়াই মানে মায়েৰাও কিছুমান কাম বঢ়াই দিয়ে, সেইকাৰণে সময় লয়। এতিয়া আজৰি হৈছো, দেউতাৰ কাৰণেও চব্জি বনাই থৈ দিলো। মায়ে আহি ভাতকেইটা দিব দেউতাক আৰু চাহটো বনাই থৈ দিছো দেউতাৰ কাৰণে, যাতে দেউতাৰ একো অসুবিধা নহয়। এতিয়া আমি যাওঁ, কাৰণ দেউতা সম্পূৰ্ণ অকলে থাকিব ঘৰত। মাৰ যিহেতু আহোঁতে দেৰিয়ে হয়, 2:30মান বাজে। এতিয়া আমি ওলাই যাওঁ জল্দি দেখুৱাই দিম গোটেইখিনি বাৰ্থডে পাৰ্টি, আপোনালোকে চাই থাকিব। এইজনী বাৰ্থডে গাৰ্ল, চুম দি দিয়া বেবী, চুনু বাক চুম দি দিয়া, হেপী বাৰ্থডে কৰি দিয়া, হেপী বাৰ্থডে। আমাৰ দুপৰীয়া খানা ৰেডি আৰু এতিয়া একদম চিম্পল, সবৰে ফেভৰেট আলু পিটিকা, সালাড আৰু দালি ভাত। কেক আহি পাই গ'ল। লাজ লাগিছে দে বাৰ্থডে গাৰ্ল। হ্যাপি বাৰ্থডে টু ইউ, হ্যাপি বাৰ্থডে ডিয়াৰ মেঘাক্ষী, happy birthday to you. Red velvet cheese. Sabagay ko aja koka aita bujani. খাস খুনি দিব। আমি পুৰা একদম পেট ভৰাই খাই ললো, সব বয়ে বনাইছে, মজাকে খালো, বহুত টেষ্টি হৈছে খানা বাৰ্থডে। আৰু এতিয়া আমি গিফ্ট বিলাক সব আনবক্সিং কৰিম। আমি যাবও লাগে এতিয়া, তথাপি অকণমান দৌৰাদৌৰিকে চাই লওঁ কি কি উঠিছে। টিফিন বক্স ছাৰে দিছে নেকি? আচাৰ্য দিছে। এইটো কি কালাৰ? বা কাপোৰ উঠিছে, পেণ্ট, কালাৰ বুক,